হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? সকলোৰে খবৰ নিশ্চয় ভাল। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি যাবলৈ ওলাইছোঁ গুৱাহাটী। যিটো মোৰ সৰু ননন্দজনী আহিছিল আমাৰ ঘৰলৈ, মোৰ ভিডিঅ'ত গমেই পাইছে। তো সৰু ননন্দজনীক আমি থ'বলৈ গৈ আছোঁ। মই ননন্দজনীক কওঁ ভণ্টি বুলি, তো ভণ্টিক আমি থ'ব গৈ আছোঁ। একেলগে আমি ফুৰাও হ'ব, যিটো ছোৱালীৰ স্কুল বন্ধ, সেইকাৰণে একেলগে থ'ব গ'লোঁ, ফুৰিব গ'লোঁ। আৰু ফুৰিব যোৱাতে তো ৰাস্তাত অলপ লং জাৰ্ণি, যিহেতু টোপনি নিচা লাগে, তো চাহ খাব সোমালোঁ আমি এখন ৰেষ্টুৰেণ্টত। চাহ পানী খালোঁ, চাহ পানী খাই আৰু আহিলোঁ। আৰু ইহঁত দুইটাৰ যে কি ফূৰ্তি, একেলগে আহিব পায়। গোটেই ৰাস্তাটো আমি বৰিং হোৱা নাই আৰু সিহঁতে একদম গোটেই ৰাস্তাটো খেলি খেলি আহিছে, ফুল এনজয় কৰি আহিছে। লগতে আমাৰ গুডু বেটাও সিহঁতক চাই চাই এনজয় কৰি আছে, আৰু আমিও এনজয়মেণ্টে হৈ আছোঁ আৰু সিহঁতক চাই এনেকৈ চাই আমি পাই গৈছোঁ গুৱাহাটী। আৰু বেছি দূৰ নাই আৰু ঘৰ পামেই। আৰু এয়া আমি ঘৰ আহি পালোঁ। ঘৰ আহি পাই ইহঁত দুইটাই টিভি চোৱা ষ্টাৰ্ট দি দিছে। আৰু সৰু ননন্দজনী আমি যাম বুলি গম পাই কেক অৰ্ডাৰ কৰি থৈছিলে, আৰু কেক আহি গৈছে। আৰু আমি চাহ পানী খাই লৈছোঁ, খাই লৈ বহি লৈ ক'লে আৰু আমি ৰাতি ওলাই যাওঁ, বাহিৰতে খাওঁ ডিনাৰটো। তো আমি ৰেডি হৈ ল'লোঁ, গোটেইকেইটায়ে ৰেডি হৈ লৈ সেয়া ওলাইছোঁ। আৰু তেতিয়া আছে এইখন ৰেষ্টুৰেণ্ট আজৰাৰ ইফালে ফুডিস্তান, এখন খুবেই ভাল ৰেষ্টুৰেণ্ট। ভণ্টিহঁতে গৈয়ে থাকে এইখনত। তো সেইখনতে গ'লোঁ, যিহেতু বহুত ৰাতি হৈছিলে সেইকাৰণে বেছি মানুহ নাছিলে সেইখনত, কাৰণ আমাৰ 11:30 চাৰে 11:00মান হৈছিলে আমি যেতিয়া গৈছিলোঁ। আৰু সেইখনত বহুত ধুনীয়া চাহ বনায়। চাহটো খাই ল'লোঁ, যিহেতু আমি চাহ প্ৰেমী হয়। তো চাহটো খাই খুবেই ভাল লাগিল। যদি আপোনালোকৰ তাৰে ঘৰ ওচৰে পাজৰে বা গুৱাহাটী যায়, এইখনত চাহটো টেষ্ট কৰি চাব পাৰে, বিৰাট টেষ্টি চাহ হয়। তো চাহ পানী খালোঁ। আৰু আমাৰ মেইন কোৰ্চ আহি গ'ল, নান আৰু পনীৰ বাটাৰ মছলা। আৰু আহিছে এইটো হায়দৰাবাদ বিৰিয়ানী, কিন্তু এইটো বহুত জ্বলা হয়, বাচ্ছাবিলাকৰ কাৰণে অলপমান প্ৰব্লেম হয়, কিন্তু মোৰ ভাগিনীজনী জ্বলা খায়। আৰু এয়া হৈছে চিকেন ড্ৰাই ফ্ৰাই। আৰু এনেকৈ খুব সুন্দৰকৈ ডিনাৰটো কৰিলোঁ ৰেষ্টুৰেণ্টখনত। আৰু ৰেষ্টুৰেণ্টখনৰ এটা ভিডিঅ'ও বনালোঁ ধুনীয়াকৈ। ৰেষ্টুৰেণ্টখনত দেখাবলৈ আমাৰ মৰমৰ জুবিন দাক এয়া আৰ্ট কৰি দিছে ইয়াতে। তো এইটো জুম কৰি মই দেখাই দিছোঁ। আৰু বহুত ধৰণৰ আমাৰ অসমীয়া কালচাৰবিলাকো আৰ্ট কৰিছে, সেইবিলাক ইমান ভিডিঅ' কৰা নহ'ল। সেই যে চাইডে ৱালবিলাক দেখিছে, তাতে অসমীয়া কালচাৰবিলাকো এনেকৈ আৰ্ট কৰি থোৱা আছে। আৰু আমি খাই লৈ উঠি আহিলোঁ। ৰাতি প্ৰায় 12:50মান হৈছে, আৰু 1টাই বাজিব হৈছে। আমি এতিয়া গৈ আছোঁ সৰু ভণ্টিৰ ঘৰলৈ। আৰু ইয়াৰ ৰাতিৰ গুৱাহাটী, য'ত জাম তাম একো নাই, একদম খুব সুন্দৰকৈ যাই থাকিব পাৰি, জামৰ কোনো লেঠাই নাই। আৰু গুৱাহাটীখন ভালকৈ ফুৰিব খুজিলে ৰাতি 11টাৰ পিছত ওলাব লাগে, ধুনীয়াকৈ ফুৰিব পাৰি। তেতিয়া ড্ৰাইভাৰ চলোৱাজনৰো কোনো কষ্ট নহয়। আৰু এতিয়া মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি দিব, আৰু যদি নতুন হয় ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু লাষ্টত কেইটামান ফটো উঠিছিলোঁ, সেইকেইটা ফটো দি দিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিল। আজিলৈ বাই বাই এণ্ড গুড নাইট। নেক্সট ভিডিঅ'ত লগ পাম।